হেল্ল' ফ্ৰেণ্ডছ, মই আজি লৈ আহিছোঁ ডালিমৰ বিষয়ে কিছু কথা। ডালিমক কোৱা হয় ইংৰাজীত পমেগ্ৰেনেট আৰু হিন্দীত আনাৰ, আৰু ডালিমৰ বৈজ্ঞানিক নাম হৈছে পুনিকা গ্ৰেনেটাম। হৈছে এবিধ উপকাৰী ফল। এটা ডালিমৰ পৰা 100টা বেমাৰৰ পৰা আমি হাত সাৰিব পাৰোঁ। এই গছৰ ছাল, পাত, ফুল আৰু ফল এই আটাইবোৰ বস্তুৰে ঔষধি গুণ আছে। কেইটামান মই ঔষধি গুণৰ বিষয়ে ক'ব লৈছোঁ। ডালিমৰ ফুল পিচি নাকত দিলে নাকৰ পৰা তেজ ওলোৱা বন্ধ হয়, আৰু কাহ আৰু কৃমিৰ কাৰণে ডালিমৰ শিপা অতি উপকাৰী। কুমলীয়া ডালিম তেজগ্ৰহণীৰ বাবে অতি উপকাৰী। ইয়াক পুৰি 3 দিনমান খালেই তেজগ্ৰহণী ভাল হয়। হৃদৰোগ, উচ্চ ৰক্তচাপ আৰু মৃগী ৰোগতো এই ডালিম অতি উপকাৰী। ডায়েৰিয়া, টাইফয়েড, ৰক্তহীনতা, পেটৰ বিভিন্ন ধৰণৰ বেমাৰ আদিৰ কাৰণে ডালিমৰ ব্যৱহাৰ অতিকৈ উপকাৰী। লিভাৰ, চুলি, দাঁতৰ সমস্যা, হিমোগ্লবিন বঢ়োৱা বিভিন্ন ধৰণৰ বেমাৰৰ প্ৰতিৰোধী হৈছে এই ডালিম। আৰু লগতে এই ডালিমে স্মৃতি শক্তিও বৃদ্ধি কৰে। ডালিম যদি আমি দৈনিক খাওঁ তেন্তে দেহত প্ৰয়োজন হোৱা ভিটামিন চিৰ আমি 100%ৰ ভিতৰত 40%ই আমি এই ডালিমৰ পৰা পাব পাৰোঁ। ডালিম ৰস উলিয়াই যদি খোৱা হয়, আৰু এই ডালিমৰ ৰসত প্ৰতি 100 গ্ৰাম ৰসত থাকে 78% পানী আৰু 16% প্ৰটিন, 0.1% খনিজ পদাৰ্থ, 5.1% আহজাতীয় পদাৰ্থ আৰু 14.5% থাকে কাৰ্বহাইড্ৰেট। ডালিমত থকা ভিটামিনবোৰ হ'ল ভিটামিন চি, ভিটামিন ই, ভিটামিন B1, ভিটামিন B2, ভিটামিন B3, ভিটামিন B5, ভিটামিন B6, ভিটামিন B9, ভিটামিন কে আৰু থাকে ক্লৰিন। খনিজ পদাৰ্থসমূহ হ'ল কেলছিয়াম, মেগনেছিয়াম, মেংগানিজ, পটেছিয়াম, ছডিয়াম, জিংক আৰু ফছফৰাছ থাকে। ভিডিঅ'টো কেনে পালে জনাবলৈ নাপাহৰিব।